গছপুলি ৰুম আৰু মায়েও গছপুলি ৰুব, ময়ো গছপুলি ৰুম। আৰু আজি অলপ আমাৰ ষ্টাৰ্টিংটো মানে মুখখন ধোৱাৰ পৰাই হ'ব আৰু স্কুললৈকে। মোৰ স্কুলৰ পৰা পঠিয়াইছে যে তুমি এখন ফটো গছ ৰুই থকা ফটো এখন তুলি আমাৰ গ্ৰুপত দিবা। আমাৰ ক্লাছ টিচাৰক দিবলৈ কৈছে। সেইকাৰণে তো আজি কি আছিলে 17 ছেপ্টেম্বৰ। আজি হিমন্ত মামাই চবকে গছপুলি ৰুব দিছে। আৰু ইমান মানে কি কৰিম, গছপুলি জীয়াব নে নিজিয়াব মই নাজানো আৰু। আজি গছপুলি ৰুম আৰু ইমান গৰম পৰিছে, জীয়াই নে নিজিয়াই নাজানো আৰু। পানী চানী দি থাকিম আৰু ছানলাইট পাবই। ছানলাইট ইমান ছানলাইট দিছে আৰু দেই। চাব নেকি? দেখাই দিছোঁ। এতিয়া মই ওলাম, আপোনালোকে ভিডিঅ'টি কি শেষলৈকে চাই থাকিব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব গছপুলি কেনেকৈ ৰুম। মই ডিজে বনাইছো আৰু আজি চাব নেকি? ডক্টৰে যে চাই কৰক চাই সেইডাল স্কুল চাক্স। তো এইকেইটা হৈছে আমাৰ গছপুলি। মই এতিয়া কাম কৰি দেখুৱাম কেইটা আছে আমাৰ গছপুলি। 1 2 3 4 5 6টা আছে। এই পঞ্চায়তৰ পৰা এইবোৰ দি আছিলোঁ পঞ্চায়তক। তো এইবোৰ আনিলে গছপুলি ভালে হ'ল, এতিয়া স্কুলৰ কাৰণে ৰুব পাৰিম। আজি কি হয় মই ইংলিছতে কৈ দিছোঁ। Is Amrit Viksham Andulan. Now I am going to planting a sapling. Now first wear my shoes. My mom helped me to wear my shoes. This is the back side of our house. হাতে টিপ টিপ মাৰি দিয়া।
এইফালে কি পানী দিব লাগিব এতিয়া ৰ'বা গছপুলিটো মই ভালকৈ মিলাই দিম ৰ'বা আৰু এইফালে মায়ে ৰুই আছে জুম কৰি দেখুৱাইছে ৰ'ব এয়া দেখিছে মায়ে ৰুই আছে ঠিক কৰি দিছে মই কিনো গছৰ পুলি দিছে পলিথিনটো পেলাই দিম মই দিম আকৌ তুমি কেমেৰা গছপুলি ৰোৱা হৈ গ'ল তো পানীও দিছোঁ ৰ'দো বাঢ়িছে ডাঙৰ হোৱালৈকে চাব লাগিব এইটো ডাঙৰ হোৱালৈকে চাহ চিতা কৰিব লাগিব পানী চানী দিব লাগিব আমি এটা বেয়া জেগাত ৰুলোঁ মানে ইয়াত ছানলাইট নাপাবহি এইফালে এই ছানলাইটটো ইমান ৰ'দত দিলে মৰিয়ে যাব এইফালে আহিলে ছানলাইটটো এইখিনি পাব ছানলাইটটো পাব এইফালে দিলে মৰি যাব ন গৰমত আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু আজি ইমান ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তো বাই বাই টেক কেয়াৰ